এসময়ৰ কথা। এখন হাবিত এটা হাতী বসবাস কৰি আছিল। তাৰ ওচৰত এখন নদী আছিল। হঠাৎ এদিন বৰষুণ আহিল। হঠাৎ নদীৰ পানী বাঢ়িবলৈ ধৰিলে। তেনে সময়ত হাতীয়ে ভাবিলে যে মই ইয়াৰ পৰা সোনকালে ওখ ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰি ল'ব লাগিব। আকৌ বানপানীয়ে হাতীৰ ওচৰ পাবলৈ ধৰিলে। হাতীয়ে ভাবি থাকোঁতে এখন দলং দেখা পালে। হোৱা দলংখনকে সুধি চাওঁচোন। দলং ককাই দিবানে নৈখনি পাৰ কৰাই? দলঙে ক'লে, কোনোবা যুগতে সজোৱা মোক, তুমি উঠিলে মই ভাঙি চিঙি চুৰমাৰ হৈ যাম। তেতিয়া হাতীটোৱে বেলেগ ব্যৱস্থাৰ বাবে উপায় বিচাৰিলে। সি গৈ থাকোঁতে এখন নাও দেখা পালে আৰু সুধিলে, নাও ভাই দিবানে পাৰ কৰাই নৈখন? তেতিয়া নাৱে ক'লে, তুমি ইমান প্ৰকাণ্ড জন্তু, তুমি উঠিলে মই ডুবি মৰিম ভাই। হাতীয়ে ভাবিলে কি কৰা যায়। হাতীয়ে ভাবি থাকোঁতে কেইজনীমান হাঁহ দেখা পালে। এই হাঁহকেইজনীকে সুধি চাওঁচোন। হাঁহ ভনী পাৰ কৰাই দিবানে নদীখনি? নাই, তুমি উঠিলে আমি চেপেটা হৈ যাম। হাতী তেতিয়া উপায় নোহোৱা হ'ল। সি ভাবিবলৈ ধৰিলে যে এখোজকৈ যাওঁচোন, ৰ'বা কিজানি পাৰ হ'ব পাৰোঁ। সি লাহে লাহে এখোজকৈ নদীখন পাৰ হৈ ওখ ঠাইলৈ গ'ল। এই কাহিনীৰ পৰা বুজা গ'ল যে আনৰ ভৰসাতকৈ নিজৰ ভৰসাই উত্তম। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপুনি যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।